নমস্কাৰ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি মই আপোনালোকক একদম আমাৰ মানে এটা বিৰাট ডাঙৰ সমস্যা মানে অভাৱ এটা পূৰ হৈছে। আৰু অভাৱটো মানে কি, আমাৰ পানীৰ বিৰাট সমস্যা হয়। পানী মানে ইমানেই দিগদাৰ হয়, অকল ছাপ্লাই পানী যিহেতু পুখুৰী চুখুৰী নাই, আমাৰ পুখুৰী নাই, দমকলো নাই। আমাৰ এইটো ছাইডত দমকল চমকল নায়েই বাৰু, পানী নোলায় বুলি ভাবে মানুহবিলাকে, সেইকাৰণে দমকলো নাই আৰু পুখুৰীও নাই আমাৰ। যিহেতু ছাপ্লাই পানীয়ে চলাটো একেবাৰে সম্ভৱ নহয়, মানুহৰ হ'লে দিগদাৰো হয়। সেই মানুহজনে এটা পানী বৰিং কৰিছে। এতিয়া ভাবিছোঁ পানীৰ অভাৱ দূৰ হ'ব। ইমানেই পানীৰ অভাৱ আমাৰ একদম মানে আমাৰ এই ওচৰ চুবুৰীয়াত মানে সাধাৰণ একদম সৰু কৰ্ম এটা কৰিবলৈও পানীৰ পৰা বিৰাট দিগদাৰ, কিবা কিবি পাতিবলৈ মানে। সেইকাৰণে আৰু পানীটোতো লাগেই, প্ৰত্যেক ঘৰ মানুহতে পানীৰ প্ৰাণ নহয় জানো। সেয়েহে আমাৰ ঘৰত এটা পানীয় বৰিং কৰা হৈছে আৰু তাৰে কিছু মুহূৰ্ত মাজনীয়ে ভিডিঅ' কৰি ৰাখিছে। ভাবিলোঁ স্মৃতি হিচাপে থাকি যাব, ইয়াতে সাঁচি ৰাখোঁ আৰু আপোনালোকেও চাব। সেয়াই আৰু অকণ ৰাখিছোঁ আৰু পাছত মানে চাব পাৰিম আৰু সেইটোৱে আৰু। কিছুমানে ভাবিব পাৰে পানী বৰিংটোনো কিনো এইটো দেখুৱাবলগীয়া কথা। আমাৰ বাবে এইটো বিৰাট একদম মানে ভাল হেৰি আৰু মুহূৰ্ত। মানে কিমান ভাল লাগিছে, মানে যিবিলাক আমাৰ নিচিনা মানুহ তেওঁলোকেহে, যিবিলাক সাধাৰণ মানুহ, আমাৰ এটা কাম কৰিলে ইমানেই ভাল লাগে, মানে ঘৰখনৰ কাৰণে হোৱা এটা কাম বহুত ভাল লাগে। আৰু সেয়েহে আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব। যিসকলে পানীৰ অভাৱত থাকে তেওঁলোকে বুজি পাব। আৰু আমাৰ এইটো হৈছে হোৱাৰ কাৰণে বহুতৰে সুবিধা হ'ব। মানে আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া মানুহৰ পানীৰ কেতিয়াবা বহুত দিগদাৰ হয়, আৰু কিবা কিবি কৰ্ম পাতিলে ইয়াৰ পৰাই নিব পাৰিব। এয়াই আৰু আপোনালোকে চাবচোন। আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ পৰিয়ালটো ভালে কুশলে থাকিবলৈ, আৰু মৰম দিব। তাৰে কিছুমান মুহূৰ্ত মাজনীয়ে ভিডিঅ' কৰি ৰাখিছিলে, আহকচোন চাওঁ। এয়া প্ৰথমতে চাকি, তাৰপিছতে গুৱা পাণ, ধূপ, খৰাহীটোত হৈছে বুট আৰু নাৰিকল। মই যিহেতু চাকি লগাব পৰা অৱস্থাত নাছিলোঁ, এই নিয়মকণ আমাৰ ওচৰতে থকা ভণ্টীয়ে কৰি দিছে। তাইকে কৰি দিবলৈ ক'লোঁ, যিহেতু মানুহজনো কামলৈ গুচি যায়। তাইকে ক'লোঁ তই বোলো নিয়মকণ কৰি দে। এয়া তাই কৰিবলৈ লৈছে, আৰু এয়া দাদাহঁতে এয়া কাম লগাই আছে, মিস্ত্ৰী দাদাহঁতে। আৰু তেওঁলোকৰ নিজৰ কামবিলাক কৰি আছে। আৰু এয়া ভণ্টীয়ে নিয়মকণ কৰি ল'বলৈ লৈছে, যিহেতু প্ৰথম এটা শুভ কাম কৰিবলৈ লৈছে, সেইকাৰণে। তাৰপাছতে এয়া আমাৰ ওচৰ চুবুৰীয়া মানুহো আহিছে, ইয়াত আপোনালোকে দেখিবলৈ পাব। এয়া আৰু নিয়ম কৰি তাই ধূপ তাইক এইফালে ঘূৰাই দিবলৈ কৈছে, চাগে চাইছে ইফালে। এয়া নিয়ম কৰা হোৱাৰ পিছতে আৰু তেওঁলোকৰ নিজৰ কামত লাগিব। আৰু এয়া নিয়ম কৰি হ'ল, আৰু এতিয়া এয়া ওচৰৰ মানুহো আছে। এয়া মিস্ত্ৰী দাদাহঁত আছে, তাৰপৰা ওচৰৰ এয়া খুৰাহঁত, এই বৰ্তা, তাৰপিছতে ওচৰৰে আৰু দুজনমান। এয়া এতিয়া নাৰিকলটো ভাঙি পানী দি লৈছে তেওঁলোকে। কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু কৰিবলৈ লৈছে। আৰু এয়া প্ৰথমতে নাৰিকলটো ভাঙি লৈছে। এয়া চব চাবলৈ আহিছে মানুহ। বৰষুণ পৰি আছে চিপ চিপকৈ। এয়া ওচৰৰ বৌ মাজনীয়ে হাই কৈছে। যিহেতু প্ৰথম নতুন কাম এটা কৰিবলৈ লৈছে, ওচৰ চুবুৰীয়া মানুহো আহিছে। আৰু এয়া তেওঁলোকৰ কাম কৰিবলৈ আৰম্ভ কৰিছে। দুদিনতে কাম সম্পূৰ্ণ হৈ গ'ল। এয়া সম্পূৰ্ণ হৈ গ'ল কালি ৰাতি। তেওঁলোকৰ ইয়াত দেৰি হোৱাৰ কাৰণে এয়া তেওঁলোকক ভাত পানী খাই কৰি আৰু যাবগৈ। ফটো উঠাই থৈছিলোঁ। এয়াই আৰু
তেওঁলোককো ৰাখি থৈ